মই নীলাক্ষী হেল্ল' এভৰিৱান, তোমালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু আজি তোমালোকক মই আগতে কৈছিলোঁ ডিব্ৰুগড় চিৰিজৰ দুটামান ভিডিঅ' মই লৈছোঁ বুলি, আৰু আজি ফাৰ্ষ্ট ভিডিঅ'টো আহিব। তো সকলো ভিডিঅ' চাই থাকিবা। আৰু লগত আজি দুটা ডিগ্ৰী ড'জ আছে। কোৱাজনী যদি ফুৰিব যোৱা তো লগত ড'জ থাকিব লাগে, নাথাকিলে ভাল নালাগে। আৰু ভিডিঅ' কৰোঁতে লগত ড'জ লাগে, তো দুটা আছে। তাৰ চিনাকি কৰাই দিম সিহঁতক। এটি মোৰ আগৰ এটা ভিডিঅ'ত আহিছে, তো আজি তোমালোক আকৌ সিহঁতক ভালকৈ ইণ্ট্ৰডিউচ কৰাই দিম। চ' লেটছ ষ্টাৰ্ট। So I'll be there. Never leaving you in the darkness, even when you're out of focus. I will be the light in your life, you'll see it clear. তো ফাইনেলি আহি পাই গ'লোঁ DTP, আৰু পিছফালে আছে মহাবাহু ব্ৰহ্মপুত্ৰ। প্ৰথম দফা কৰিম ভাবিছিলোঁ, কিন্তু কৰিবলৈ অলপ টান পালোঁ। আৰু লগত আহিছে অলপ লগৰ, চবকে চিনাকি কৰাই দিম। তো ইয়াত চাবলগীয়া কি আছে ভালকৈ ময়ো নাজানো, আৰু বেছিকৈ কিনাৰলৈ গ'লে ভয় আছেতো, কাৰণ নদীখন একদম কাষতে ৰখি আছে। এইখন নদীখন এইফালে মই, আৰু তোমাৰ এইফালে বনাই আছে ছাইডত, কেতিয়াকৈ বনাই শেষ হ'ব গম নাপাওঁ। আৰু ইয়াততো মানুহ এনি টাইম ভিৰ থাকে। কাষতে কোৰ্টখন আছে, কোৰ্টখনৰ ওপৰেদি ৰাস্তা। আৰু এইফালে আমাৰ পাৰ্টনাৰকেইটা চনু, আৰু এইফালে হিৰক আৰু দুজন ছোৱালী আহিছে। ছোৱালী মানে ফ্ৰেণ্ড হয়, একদম খাছ ফ্ৰেণ্ড। সিহঁতি লাজ কৰিছে ওলাবলৈ, ওপৰত আছে, তাত আহিব। আৰু চনু পুৰা চচমা হিৰ' পুৰা। ইয়াৰ ফটোশ্বুট আকৌ হ'ব, পুৰা ফটোশ্বুট হ'ব আজি। তো ব্লগটো আগলৈকে চাই থাকা। তো অলপ এতিয়া এইফালে ফটোশ্বুটৰ কাৰ্যসূচী কৰি থকা হৈছে। এইফালে আছে ব্ৰহ্মপুত্ৰ, আৰু ইয়াত আমাৰ চাইকেল আনি পূৰা ফটোশ্বুট। ইয়াত আমাৰ ভণ্টিজনীয়ে পূৰা ৰিল বনোৱাত বিজি, ইনষ্টাগ্ৰাম চেলিব্ৰিটি। এইফালে নীলাক্ষী বহুত ভাল লগৰ হয়, বেলেগ একো নাই হা, জাষ্ট ফ্ৰেণ্ড হয়, বহুত ভাল ফ্ৰেণ্ড হয়। বহুতে বহুত বেয়াকৈ ভাবে, তো একো ভাবিবলগীয়া একো নাই। আমি গোটেইখিনি পূৰা আমাৰ এটা গেং আছে, এইটো ফ্ৰেণ্ডৰ হা নীলাক্ষী। আৰু এই ঘৰ নামৰূপত, ই তাক গুচি গ'ল ছাৰ। DTP আহা তো চাবলৈ অকল নেচাৰ পাবা, ব্ৰহ্মপুত্ৰ পাবা, ইফালে পাহাৰখিনি দেখিবা, কিউট কাপল পাবা। আৰু এইবিলাক বুজিছা ন কোনবিলাক, আৰু সেইবিলাক পাবা, আৰু একো নোপোৱা ইয়াত। যদি আহা ন লগৰ লগত আহিবা, তেতিয়া এনজয়মেণ্ট হ'ব, নহ'লে বুজিছা কি হৈছে। কিন্তু যদি DTP আহা আৰু এটা বস্তু চাবলৈ পাবা, এই JCB মাটি খন্দা নহয় আচলতে, এইখিনি বালিখিনি কিবা বনাই আছে ইয়াত, খান্দি বনাই আছে, মানে কিবা পাৰ্ক টাইপৰ কৰিছে এখন। কিবা পাৰ্ক টাইপৰ বনাই আছে, তো বনিলে গম পাম লাষ্টত। এইফালে ইনষ্টাগ্ৰামৰ ৰিল চলি আছে, আমাৰ নীলাক্ষী, চনু, এইফালে হিৰক। তো এইফালে হেৰিত আনি আছে আপোনাৰ কাঠ, ইফালেদি এপাক ঘূৰাই এইফালেদি আনিছে ফেৰীখন। এই ভণ্টি তুমি ক'ত আহি আগতে ওলাই দিলা আহি আমি সেই মেইন জেগাটোৰ পৰা আহি দিলোঁ। আৰু এতিয়া আহি মেলি ইয়াত য'ত DTP লিখা আছে ছাইডত, তাত ফটো দুটামান মাৰোঁ, তাৰপিছত যাওঁগৈ। কাৰণ ইনষ্টাৰ কাৰণে ফটো লাগে, আৰু ইনষ্টাটো ফটো দিলেহে মানুহ আহিব, নহ'লে কেনেকৈ আহিব নাই। ইয়াত মাৰ্চ মেলত ফটোশ্বুট ক'লে কেনেকৈ আছিলে, মাৰ্চ মেলত ফটোশ্বুট তাই শ্বুটটো দিব, দেখিছা। চাইকেল নহয় টিলিঙা। বহুতে ইয়াত থাকি মেলি অলপ ফুৰিলোঁ, আৰু DTP পিছফালে এইটো লিখা আছে টিঙেদি, এখন ধুনীয়া ডেক'ৰেশ্যন আছে। আৰু এইফালে SP অফিচটো আছে পিছফালে, DTP কি ডাইক নে কি, ডাইক পইণ্ট। কিবা ইংলিছ কৰিব নাজানো ভালকৈ। ফুৰিলোঁ মেলিলোঁ, এতিয়া ভোক লাগিছে। কোনে খাবা আমাক, কোনে খাবা? আৰু ইয়াত এই ভাইটিকেইটা যিমানে তুমি আহা পইচাটো খোজে, ক'ৰ পৰা আহে একো গম নাপাওঁ, স্কুলো নাযায়, একো নকৰে, একো কথাও নকয় ভালকৈ। পাৰিলে এইফালে আহিলে যে কেইটামান পইচা লৈ আহিবা, মানে এইকেইটা খুজি থাকে ন। নিদিলেও বেয়া লাগে, সৰু ল'ৰা ছোৱালী হয়, কি কৰিবা, উপায় নাই। চাইকেল উঠাইছে নাই, কেনে দিছে নাই, টেকনিক এইবিলাক। ভাইটি পইচাই নাই।
তোমাৰ ঘৰ ক'ত ইয়াতে আছে ছোৱালীজনী ট্ৰেমে খাবা চবেই খাম আকৌ লগতে তেৰা হে পৰ মেৰা হে ঘূৰি মেলি এতিয়া ওলাই আহিছোঁ আৰু এতিয়া অলপ বজাৰত কাম আছে হিৰকে কিবা কিনিব বোলে তাৰ লগত বজাৰলৈ গৈ নিওঁ বাকী DDB কাম খতম আহিম আকৌ 1 তাৰিখে আহিম DDBলৈ সেইদিনা চাগে নিজৰ সময় হ'ব সেইখিনি সময় যিদিনা 1 তাৰিখে আহিম তো সেইদিনা ব্লগটো একো নহয় আজি চান্স পাই গ'লোঁ কৰি দিলোঁ ব্লগটো আৰু ডিব্ৰুগড় চিৰিজটো ফাৰ্ষ্ট ভিডিঅ' হয় এইটো ভিডিঅ' ষ্টাৰ্টটো ইয়াতে হৈছিলে আৰু এণ্ডো ইয়াতে হৈছে এতিয়া আহি পাইছোঁহি আৰু ভিডিঅ'টো কেতিয়া আহে মানে মোৰ লগতে কথা পাওঁ মই যেতিয়া এডিট কৰি শেষ হ'ব তাৰপিছত পিছদিনাখন হয়তো সেইদিনা দিব পাৰোঁ তেতিয়ালৈকে বাই বাই লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম Hey, Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a stick up.